নমস্কাৰ মই হিমজিত আৰু সকলোকে গুড মৰ্ণিং আৰু ৰাতিপুৱা মই গৈ আছোঁ ছাগলী বান্ধিবৰ কাৰণে এইখিনি হৈছে ছাগলী আৰু আজি ৰাতিপুৱা পানী পৰিছিল সেইকাৰণে মানে ৰবৰখিনি কাটিব নগ'লোঁ আৰু আজি বাকী কোনো আজিৰ দিনটো কি হয় কেনেকৈ হয় আপোনালোক ভালকৈ দেখাবলৈ চেষ্টা কৰিম পাছত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তো আৰু এটা সময় হৈছে 9টা আৰু এতিয়া মানে মই অংগনবাড়ীত আজি যাব লাগিব তাৰ কাৰণে এতিয়া অলপ মানে গা চা ধুই কিনে আৰু এতিয়া মানে গা চা ধোৱা নাই এতিয়ালৈকে আৰু অলপ আগতে মানে অলপ ৰবৰখিনিও লৈ আহিলোঁ মানে সেইখিনি মানে ভিডিঅ' কৰিব মানে পাহৰি থাকিলোঁ এইখিনি হৈছে চাইকেল মানে ইয়াতে বান্ধি কিনে লৈ আহিলোঁ মানে অলপখিনি ইমান এটা নহয় আৰু এতিয়া মই খোৱা লোৱা কৰি কিনে আৰু এতিয়া বাছ গা চা ধুই কিনে যাব লাগে বাকী কোনো আৰু মই গা চা ধুই কিনে ওলাই লওঁতে আৰু বাছ তাৰ চাৰিটা সময় হৈছে 10টা আৰু এতিয়া মানে মই যাবৰ কাৰণে ওলালোঁ মানে গা চা ধুই কিনে ৰেডি এনেকুৱা ধৰণৰ গোটেই আউটফিটখিনি আৰু এতিয়া মানে গাখীৰখিনিও লৈ লৈছোঁ আৰু এতিয়া মানে চাইকেল লৈ কিনে আৰু এতিয়া গুচি যাব লাগে বাকী কোনো আৰু এতিয়া মই গৈ থাকোঁতে আপোনালোকক অলপ পিছত লগ পাম তাতে আৰু এতিয়া অংগনবাড়ীত আহি পালোঁ মই আৰু এতিয়া মানে এইবিলাক মানে ফেন চেন গোটেইখিনি মানে খিৰিকী দৰ্জা মানে গোটেইবিলাক খুলি কিনে দিলোঁ আৰু এতিয়া মানে ষ্টুডেণ্টবিলাকে অহা নাই আহিব মানে মোৰ অলপ টাইম দেৰি মানে ৰখিব লাগিব আৰু এতিয়া এতিয়া কি হয় সেইখিনি দেখোঁ মানে 1 ঘণ্টামান ক্লাছ কৰাৰ পিছত আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ আহি আধা ৰাস্তাখিনি পালোঁ আৰু এতিয়া মানে দোকানত সোমালোঁ মানে খোৱাটো প্ৰথম তো চাৰিটা সময় হৈছে 11টা আৰু এতিয়া মই অংগনবাড়ীৰ পৰা আহি কিনে আৰু এতিয়া মানে ৰবৰখিনি আনিবৰ কাৰণে গৈ আছোঁ মানে কম্পিউটাৰখিনি লৈ ল'লোঁ মানে কাটাখিনি এইখিনি আৰু মানে তামোল খাই ল'লোঁ আৰু এতিয়া পেলাই ৰবৰ আনিব যাব লাগে ফোন মাৰিছোঁ সেইকাৰণে আৰু এতিয়া গৈ আছোঁ আৰু বাকী হয় সেইখিনি দেখুৱাম দে আৰু তো চাৰিটা সময় হৈছে 2:40 আৰু মানে অলপ আগতে মানে পানীখিনি পৰি আছিলে সেইকাৰণে মানে এইখন মানে জাল পাতিবৰ কাৰণে হেৰি কৰি দিলোঁ এতিয়া পোৱালিকেইটাক আৰু এতিয়া মানে খলাইখিনি লৈ আহিলোঁ ঘৰৰ পৰা আৰু মানে এইখন মানে জাল মাৰিব আহিছিলে কিন্তু পানীখন মানে এৰি থাকিলে যাওঁ মাছ উঠা নুঠে লাহে কৰি উঠা 2জন কৰি উঠিব লাগিব মিছালি মাছখিনি সদা 3টাখানি পুৰব ল মাছখিনিতো নায়েই মানে অলপখিনি পানী পৰিল মানে পানী বেছি পৰিব যেন পাইছিলোঁ কিন্তু নপৰিলে আৰু এতিয়া একো নাই বাছ আৰু চাই থাকোঁ দেই আৰু অলপ দেৰি পিছতে ৰাতিপুৱা যিটো ৰবৰ আনিছিলোঁ সেইখিনি এতিয়া থ'বলৈ গৈ আছোঁ ৰবৰখিনি থৈ আহি আৰু এতিয়া মই দোকানত আহি পালোঁ আৰু এতিয়া আন্ধাৰে হ'ল দোকানৰ পৰা আহি আৰু এতিয়া মই গৈ আছোঁ ফুৰিবৰ কাৰণে মানে চাইকেল লৈ কিনে আহিলোঁ সেইখিনি চাওক এনেকুৱা ধৰণৰ হৈ আছে